এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আজি কিন্তু এটা বেলেগ ধৰণৰ ৰেচিপি ভিডিঅ' আনিছোঁ। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক মই তুলিকাই মই অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমৰখিনি চাই পেলাই এৰি গুচি নাযাব। গুচি গ'লে কিন্তু ৰেচিপিটো আপোনালোকে সম্পূৰ্ণ বুজি নাপাব আৰু শিকিব মানে মই আচলতে শিকাবলৈ অহা নাই, মই কেনেদৰে বনাইছোঁ আপোনালোকৰ লগত সেইটোহে শ্বেয়াৰ কৰোঁ। আৰু যদি আপোনালোকে ভাল পায় তেনেকৈ তেতিয়াহ'লে বনাই পেলাই খাব। মই কোনো এক্সপাৰ্ট কোনো ৰান্ধনি নহয়, মই সদায় ঘৰত যেনেদৰে বনাই থাকোঁ মোৰ ঘৰৰ মানুহখিনিয়ে খাই ভাল পায় আৰু আশা কৰোঁ আপোনালোকেও ভাল পাব। তেনেদৰে বনাই খাব বুলিহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এনেকুৱা মোৰ কোনো বাধ্যবাধকতা নাই যে আপোনালোকে বনাই খাবই লাগিব বা এইটোৱে কম্পালচৰি হয়, সেইটো আপোনালোকৰ নিজৰ নিজৰ সকলোৰে ইচ্ছা থাকে। আজি মই লৈ আহিছোঁ বৰা চাউলৰ এটা পোলাও ৰেচিপি। এইটো স্বাস্থ্যসন্মতও হয়, মানে পোলাও বুলি ক'লে আমি তেল মানে পিঁয়াজ আদা নহৰু বা এনেকুৱা ধৰণৰ কিছুমান ড্ৰাই ফ্ৰুটছ এইবিলাক মনলৈ আহে নহয় জানো, কিন্তু এইটো একদম সাধাৰণ পোলাও ৰেচিপি আৰু হেল্ডি হয়। বৰা চাউলৰ পোলাও, কিন্তু বৰা চাউলৰ পোলাও আচৰিত লাগিছে নেকি? আচৰিত নহ'ব, বৰা চাউলৰ পোলাও খায় কিন্তু ফ্ৰাই নকৰাকৈ। মই মানে চাউলখিনি নভজাকৈ পোলাও বনাম আজি, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু মোৰ খাই মানে ভাল লগাৰ কাৰণেহে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আহিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে আপোনালোকে মোৰ ফেচবুক পেজত চাই আছে, পেজখন ফ'ল' কৰি থৈ যাব, লগতে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। ভিডিঅ'টো চাই পেলাই গুচি নাযাব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ যদি নতুন ভিউ আছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব মোৰ আহি থকা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাবৰ বাবে। আৰু সেয়াই, ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব, কাৰণ এই ৰেচিপিটো তেনেকৈ কোনেও ইমান বনোৱা মই শুনা নাই। আপোনালোকে শেষলৈকে চাব আৰু ঘৰত বনাই পেলাই খাই মোক ক'ব। ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই চাউলখিনি 4 ঘণ্টামান ভিজাই ৰাখিছিলোঁ। ভিজাই ৰখাৰ পিছত এতিয়া মই আধা ঘণ্টামান হৈছে এইখিনি এনেকুৱা এটা ফুটা ফুটা খৰাহীত পানীখিনি টুকি ৰাখিছোঁ। পানীখিনি ভালদৰে যাবলৈ দিব, এনেদৰে টুকি ৰাখিব। আৰু ইয়াৰ লগত মই কি দিম সেইখিনি আপোনালোকক দেখাম এতিয়া। দিব আৰু অলপমান গাজৰ, মই এইখিনি গাজৰ লৈছোঁ, গাজৰখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইকেইটা মটৰ আৰু লৈছোঁ 2টা ইলাচি আৰু ডালচেনি, এইকেইটা ফ্লেভাৰৰ কাৰণে। আৰু লগতে মই তেজপাত দিম। এয়া মই এইবিলাক তেজপাতো লৈছোঁ আৰু লাগিব আমাক ঘিউ, মই এইটো অন্নপূৰ্ণাৰ ঘিউ লৈছোঁ। তাৰপৰা এইখিনি মই একেলগে, মই কিন্তু আপোনালোকক আগতেই কৈছোঁ যে মই চাউলখিনি ফ্ৰাই নকৰোঁ, আমি যেনেকৈ বৰা চাউল ভাপত দি বনাওঁ তেনেকৈ মই এয়া পোলাও বনাওঁ। আপোনালোকক দেখাই আছোঁ, পিছৰ প্ৰচেছখিনি চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাব, সকলো তেতিয়া আপোনালোকে বুজিব পাৰিব আৰু বনাই খাই চাব, নিশ্চয় ভাল পাব। এতিয়া মই এনেকুৱা এটা পাত্ৰ লৈছোঁ, এই পাত্ৰটোত অলপমান পানী লৈ লৈছোঁ। আপোনালোকৰ ওচৰত যদি ষ্টিমাৰ আছে ষ্টিমাৰ ব্যৱহাৰ কৰিব পাৰে, মোৰ ওচৰত ষ্টিমাৰ নাই, সেইকাৰণে মই এই যে খৰাহীটো এনেকুৱা ফুটা ফুটা থকা এই খৰাহীটো ল'ম। এই খৰাহীটোত এতিয়া মই সকলোখিনি বৰা চাউলখিনি লৈ ইয়াৰ লগত মিক্স কৰি ল'ম, আপোনালোকে চাই থাকক। এতিয়া মই খৰাহীটোত চাউলখিনি লৈ ল'লোঁ আৰু ইয়াত মই এতিয়া গাজৰখিনি আৰু মটৰখিনি দি ল'ম। এয়া মই এতিয়া চাউলখিনিত গাজৰ মটৰ আৰু লং ইলাচি আৰু তেজপাতটো দি লৈছোঁ। এতিয়া মই ইয়াত দিম 1 চামুচ ঘিউ, এইখিনি মই ঘিউখিনি দি ল'ম। আৰু দিম ইয়াত মই অলপমান নিমখ, এয়া নিমখ দিম, অলপমানেই দিছোঁ। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু অলপমান চেনিও দিম মই ইয়াতে, মানে অলপ, এইখিনি মানে ½ টিস্পুনতকৈও কম হয়। এইখিনি দি এতিয়া মই ধুনীয়াকৈ হাতেৰে এইখিনি মিক্স কৰি ল'ম। এয়া মই এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু মই যে পানীখিনি যে দি ৰাখিছিলোঁ এইখিনি ধুনীয়াকৈ ইয়াৰ পৰা ভাপ ওলাই গ'ল। এতিয়া মই ইয়াতে সেইটো বহুৱাই দিম। এতিয়া মই প্ৰথমতে 10 মিনিটৰ কাৰণে ষ্টিমত দিম, টাইমটো চাই ৰাখিম। ইয়াত মই এখন থালি দি ঢাকি দিম ধুনীয়াকৈ, যাতে ভাপটো ওলাই যাব নোৱাৰে। আৰু এটা কথা, এই চাউলখিনি আপোনালোকে হেঁচি নিদিব, যদি হেঁচি দিয়ে তেতিয়াহ'লে ভালদৰে সিজিব নোৱাৰিব, কাৰণ আমি ভাপতে সিজাম যিহেতু। আৰু এতিয়া এইখন ধুনীয়াকৈ
ঢাকি দিম এয়া আৰু এতিয়া মই 10 মিনিটৰ কাৰণে প্ৰথমতে ৰাখিছোঁ তাৰ পৰা আকৌ এবাৰ চাই ল'ম কিমানখিনি তাৰ পৰা সিজে এতিয়া আকৌ 10 মিনিট হৈছে 10 মিনিটৰ পিছত মই এবাৰ ঢাকনিখন খুলি পেলাই চাওঁ এয়া ভালদৰে সিজা নাই এতিয়া মই আকৌ এবাৰ লুটিয়াই দিম চাউলখিনি লুটি কৰি দিম মানে অলপ এইখিনি এতিয়া ধুনীয়াকৈ আকৌ ঢাকি থ'ম 5 মিনিট 10 মিনিটমানৰ কাৰণে ঢাকি থ'ম চ' গাইজ এয়া হৈ গ'ল আমাৰ পোলাও ৰেডি একদম 10 মিনিটৰ পিছত টোটেল 20 মিনিট লাগিব এনেদৰে ভাপত দিলে আৰু একদম হেল্দি পোলাওৰ নিচিনাই টেষ্ট হ'ব খোৱাৰ পিছততো আপোনালোকে নিশ্চয় আকৌ এইখিনি খাব মন যাব বাৰে বাৰে এনেদৰে আপোনালোকেও বনাই পেলাই খাব আৰু মোৰ ৰেচিপিটো যদি ভাল লাগিছে লাইক কৰি জনাব এতিয়া মই আপোনালোকক ধুনীয়াকৈ পৰিৱেশন কৰি দেখাম এইখিনি আপোনালোকে মাংস বা পোলাও ভাজি এনেকুৱা কিবাৰ লগত খাব পাৰে মাছৰ লগতো খাব পাৰে আমি যিহেতু এনেও মানে বৰা চাউল ভাপত দি এনেদৰে খাওঁৱেই কিন্তু আজি এইটো এটা বেলেগ ধৰণে মই বনাইছোঁ আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব ঘৰত আৰু মোক ক'বলৈ নাপাহৰিব কেনেকুৱা হয় You are my lucky charm. I hold you close in the night in my arms. And when we open our eyes, my worries fade away. 'Cause you gave